হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কন্দৰ্প কুমাৰ ব্লগ চলে। আৰু এতিয়া আমি আমাৰ বন্ধুসকলৰ লগত অলপ ওলাই আহিছোঁ। মই নাজানো বাৰু এতিয়ালৈকে আমি ক'ত গৈ আছোঁ, চাই থাককচোন। আজিৰ ব্লগটোত মোৰ লগত আছে ড্ৰাইভিং ছিটত দীপাংকৰ দেউৰী, আৰু তাৰ কাষতে এয়া দিবাকৰ দেউৰী, আৰু এইফালে মোৰ কাষত আছে পংকজ। এয়া আমি পাই গ'লো এতিয়া নেলি অভাৰ ব্ৰিজ। তো আমি গৈ আছো জাগিৰোড। মই জাষ্ট গম পালো জাগিৰোডলৈ আমি গৈ আছো। এজন হ'ল নিউ ড্ৰাইভাৰ আমাৰ দীপাংকৰ দেউৰী, বৰ্তমান ঠিকে চলাই আছে। এতিয়া আহি পাই গ'লো আমি নেলি পেট্ৰল পাম্প। তো পেট্ৰলটো ভৰাই লওঁ, তাৰপিছত আমি গৈ থাকিম। এইটো নতুন ড্ৰাইভাৰ হিচাপে বঢ়িয়া চলাইছে। আমাৰ আৰু এজন ড্ৰাইভাৰ ওলাই গ'ল আমাৰ মাজত, এইটো মানে খপা বিচাৰি আছে তেল ভৰাবলৈ। অলপ বেছিকে দি দিব দাদা হা, আমাৰ ঘৰৰ ফালে গ'লে তামোল এখন খুৱাই দিম। আপুনি এতিয়া কওকচোন অলপ, দীপাংকৰ দা, গাড়ীখন চলাই আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি আপুনি নতুনকে ড্ৰাইভিং চিটত বহিছে, শিকিছে, লওঁ লাগিছে। আপুনি যদি মানে ভাবে মই এতিয়া গাড়ী ল'ম বুলি, কি গাড়ী ল'ব আপুনি? ড্ৰিজাৰ। প্ৰথম টৰটো ক'ত হ'ব? শ্বিলং। উইথ সহধৰ্মিনী নেকি? ফ্ৰেণ্ড চাৰ্কল। অ' মজা, থেংক ইউ। ক্লেপ এটা দি দিব লাগে তোমালোকে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এয়া পাই গ'লো পলাশগুৰি দলং। আৰু এবাৰ পলাশগুৰি স্কুলখনৰ দৃশ্যাংশ দেখা দিছো। পাৰ হৈ আহিলো কিলিং নদীখনি। हमको पता है लेकिन हेलीकॉप्टर को नहीं पता है ना। ধুনীয়া কথা কৈ আছে, আপোনালোকে শুনক। ৰাস্তা বচাব লাগে কৈছে, গাত বচাব লাগে, কিন্তু ৰাস্তা বচোৱা কথা কৈছে। ভুলতে মিষ্টেক হৈ গৈছে না? মিষ্টেকতে ভুল। এতিয়া আমি আকৌ এটি বিখ্যাত শিৱ মন্দিৰ পাম। আপোনালোকে হয়তো বহুতেই আহিছে ইয়ালৈ, আৰু যদি যিসকলে অহা নাই আপোনালোকে আকৌ আহিব, কিন্তু বৰ্তমান আহিব নোৱাৰিব, কৰোণাৰ কাৰণে হয়তো বন্ধ কৰা হৈছে। কিছু সময়ৰ পিছতে পাই যাম আমি দেওশাল শিৱ মন্দিৰ। আপোনালোকক আমি গাড়ীৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আহি পাই গ'লো সেই বিখ্যাত শিৱ মন্দিৰ, দেওশাল শিৱ মন্দিৰ। কিন্তু বৰ্তমান সময়ত কৰোণাৰ বাবে স্থগিত কৰি ৰখা হৈছে মন্দিৰৰ দুৱাৰ, কিন্তু অনাগত দিনত কৰোণা স্থিৰ হ'লেই এই মন্দিৰ খোলা হ'ব ভক্তগণৰ বাবে। এতিয়া আকৌ এটি বিখ্যাত আপোনালোকক কিবা এটা দেখাবলৈ চেষ্টা কৰিম। নগাঁও কাগজ কল আমি আহি পাই গৈছোঁ। এইসমূহ হৈছে কোৱাৰ্টাৰসমূহ। এক দুখৰ বিষয়, পৰিতাপৰ বিষয়। অসমত উদ্যোগ তেনেই তাকৰ, কিন্তু যি দুই এটা আছে তাকো চৰকাৰৰ অৱহেলা নে কাৰ অৱহেলা নাজানো, সিও বন্ধ হৈ গ'ল অলৰেডি। ইয়াৰ কৰ্মচাৰীসকলে বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি কেইবছৰ মানে দৰমহা পোৱা নাই। আৰু সেইখন হৈছে ক'ভিড হস্পিটেল বৰ্তমান। এই কাগজ কলটোৰ চৌপাশত এতিয়া দুখৰ বিননি শুনিবলৈ পোৱা যায়। কি ক'ম, কাক দুখ দিম? চৰকাৰলৈ মোৰ মাথো এতিয়া আহ্বান, যাতে কাগজ কলটো পুনৰুদ্ধাৰ কৰি লগতে বৰ্তমান যিসকল ইয়াৰ
কৰ্মৰত ব্যক্তি দৰমহাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ সমুদায় দৰমহা যাতে সোনকালে আদায় দিয়ে। আৰু আহি আমি এতিয়া জাগিৰোড পাই গৈছোঁ। এখন জাগিৰোড অভাৰ ব্ৰিজ। আমি এইটো বিশেষ কামত আহিছোঁ, তাৰ মাজতে আজি ব্লগটো বনাইছোঁ বাৰু। নতুনকৈ যদিও তেওঁ গাড়ী চলাবলৈ শিকিছে, আমি ভালে পাইছোঁ, সুন্দৰভাৱে চলাই আহিছে, কনফিডেন্ট বাঢ়ি গৈ আছে আৰু পাৰফৰ্মেঞ্চো ভাল দি আছে। এতিয়া আমি এতিয়া বিচাৰিছোঁ ATM, কিন্তু ATMটো বন্ধ। ATMত যাব ATM বিচাৰি আমি জাগিৰোড বৰ্তমান পাৰ হৈ আহিছোঁ, জাগিৰোড টাউন। আমি জাগিৰোডলৈ আহি কিন্তু পাই গ'লোহি ইয়াত টপাতলি, মানে কাহিকুছিত কাম এটা আছে সৰুকে। জাগিৰোডত নোহোৱাৰ কাৰণে কাহিকুছিত আহিব লগা হ'ল। উপায়তো নাই, যিহেতু কামটো আছে আহিবই লাগিব। বলক আপোনালোকে চাই থাককচোন। ইয়াত দেখিছে ড্ৰাইভিং কৰি ইমান ধুনীয়া গান গাইছে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এনেদৰে আমাক সদায় সুমধুৰ গানবিলাক শুনাই থাকক। চক মজা, কি ধুনীয়া ঘূৰাইছে গাড়ীখন, মজা। আমি যিটো কামত আহিছিলোঁ এই কামটো এতিয়া এইখনতে হ'ব। বলক তালৈকে যাওঁ আৰু চাই থাকক কি কৰোঁ। মানে এইটো বিশেষ কাম নাহিলে নহয় কাৰণে আহিছিলোঁ, যদিও লকডাউন আছিল। আজি দেওবাৰ, সকলোৱে জানেই। বলকচোন দেখাওঁ আপোনালোকক কি কামত আহিছিলোঁ। এইটো দিবাকৰৰ মানে টকা কেইটামান ট্ৰেন্সফাৰ কৰিবলৈ। চ' আমি জাগিৰোডৰ পৰা আহি কাহিকুছি পাই গ'লোঁ। উপায় নাই, কথা দিয়া আছে, কথা মতে কাম নহ'লে বেয়া পাব। চ' আহি গ'লোঁ। অনলাইন সকলো কাম অনলাইনত হৈ যায় আজিকালি। আমাৰ কাম হৈ গ'ল এতিয়া। আমি ইমান দূৰৰ পৰা আহিলোঁ। বাইদেৱে সুধিছিলে আমাক ক'ৰ পৰা আহিছোঁ। আমি শিলচাঙৰ পৰা আহিছোঁ। কৈ দিয়ক কিবা। যাতে আপুনি কি কয় ৰক্তিমৰ দাদা ন, এতিয়া চিনাকি চিনি পালো আৰু আপুনি। মোৰ নাম কন্দৰ্প কুমাৰ ডেকা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি। ঠিক আছে ঠিক আছে, তেনে আহিছোঁ এতিয়া। অ'কে, বাই বাই। বিচাৰিছো কাষৰতে সদায় তোমাক সলাহি কি বুকুৰ জ্বলিব দিয়া তুমি মোৰে সময়া মৰম, গলিব দিয়া তুমি মোৰে। মই হেৰি নাজানো আচলতে কথাবোৰ কি মোক কৈ দিয়া মানে লিৰিক্সবিলাক ল'ৰাজনে পাহৰি গৈছে। উপায় নাই, আমি কেতিয়াবা আকৌ লিৰিক্সবিলাক মনত পেলাই ভালকে আপোনালোকক শুনাম বাৰু। নিশ্চয় লগ পাম আৰু আমি এতিয়া আকৌ এই জাগিৰোড পাম আৰু তো আৰু এজন বিশেষ মানুহক লগ কৰিব চেষ্টা কৰিম। জাগিৰোড নিজৰা পাৰ মাকাংকুচি যোৱা ৰাস্তা, কিন্তু ৰাস্তাটো চাওক নাই। কিন্তু টাউনৰ মাজমজিয়াত এনেদৰে ৰাস্তাবোৰ হ'লে অলপ বেয়া লাগে মনবোৰ। আজিকালি এইবিলাক যিবিলাক ৰাস্তা আহিছে চৰকাৰী স্কিম, DC ব্লক পৰা, এইবিলাক ৰাস্তা হ'ব লাগে। তাতে আমাৰ নতুন ড্ৰাইভাৰ, আকৌ ৰাস্তাটো গাত বেছি কুটুং গাটাটাং হৈ গৈছে। বেয়া পাই লাভ নাই আৰু।
আৰু এইটো নিজৰা পাৰৰ পাহাৰ চাওক আৰু আমি এতিয়া গৈ আছো আমাৰ এজন বন্ধু মিষ্টাৰ প্ৰণৱ বড়ো আহি পাই গ'লো আমি এইটো মাষ্টৰৰ ঘৰ বানপানী হৈ আছে পুৰা ঘৰত আমাৰ ঘৰত নোসোমাই পানী পথাৰত হৈছে সিপাৰে তো আমি আহি গম পালোঁ আমাৰ মাষ্টৰ বন্ধু বৰ্তমান ঘৰত নাই বেংকত গৈছে চ' ইয়াত মানুহকেইটা নাই এইটো হৈছে আমাৰ মাষ্টৰৰ ৰুম আমাৰ কাৰণে বিখ্যাত মাষ্টৰৰ ৰুম এইটো চাই লওক এবাৰ ৰুমটো সকলো ফালৰ পৰা দেখাই দিছোঁ আৰু এইজনী হৈছে আমাৰ ভাগিন এতিয়া আমি সকলোৱে এই দিবাকৰে চেনিটাইজাৰ বিচৰাত ব্যস্ত কাৰণ আমি অলপ বাহিৰৰ পৰা আহিছোঁ না হাতকেইখন চেনিটাইজ কৰি ল'ব পাৰিলে ভাল আছিলে এইটো চেনিটাইজাৰ আৰু এইজন হৈছে আমাৰ বিখ্যাত মাষ্টৰ বন্ধুজন আৰু মুখখন ঘূৰাই দিব লাগে নে এইফালে আঁতৰি গুচি যাব লাগে আৰু এই চেনিটাইজাৰ লৈ কাজিয়া সৃষ্টি হৈছে আৰু এইটো বেয়া কথা চেনিটাইজাৰ মানুহে নাখায় ক'ত খাইছে কৈ দিয়া এবাৰ আমি গাড়ীত আছিলোঁ তাৰপিছত চেনিটাইজাৰটো মানে গাড়ীৰ পৰা নামাৰ পিছত সি লগাব কৈছে ৰাতি আছিলে মই ড্ৰাইভাৰৰ চিটত আছিলোঁ মই ড্ৰাইভ কৰিছোঁ গাড়ী মানে এইটোতে হেৰি নাথাকে এনেকুৱা কিবা খুৱাই ল'ব পাৰে যেনেকুৱা মানে স্প্ৰে কৰি ল'ব পাৰে সি মানে এনেকুৱা কৰিছিল এনেকৈ ঘূৰাওঁতে মানে ঘপকৈ টিপি পাল ন এনেকৈ কেনেকৈ কৰেও এনেকৈ কৰোঁতে মুখতে টিপি কাহিনীটো হ'ল সেইটো একো নাই হৈ যায় এইবিলাক লাইট কেছ আৰু এতিয়া দেখা দিছোঁ এইজন আমাৰ বিখ্যাত মাষ্টৰ বন্ধুজন অলপ তুমি এইখন মাস্কখন খুলি দিয়া মানে লাজ কৰিয়া ল'ৰাটো অলপ দুদিন পিছত বিয়া পাতিব তথাপি লাজ কৰি থাকে এই আমাক মায়ে আহি এতিয়া চৰবত দি দিছে আহি এইটো পংকজ ল'ৰাটো ঘৰত পূৰা ব্যস্ত আৰু শংকৰ খাই আছে ৰিলেক্স ফিল হৈছে ন মজা আৰু এখন গেম চলি আছে আমি চৰবত খাই মাষ্টৰৰ ঘৰৰ পৰা বিদায় ল'লোঁ এতিয়া আমি আহি গ'লোঁ বিখ্যাত মাষ্টৰ বন্ধুৰ ঘৰৰ পৰা আৰু কি ক'ম এতিয়া আৰু মানে আজিৰ ব্লগটো এণ্ডিং কৰাৰ সময় আহি গ'ল আপোনালোকক সদায় কোৱাৰ দৰে আজিও কওঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু বেল আইকনটো দবাই দিব নতুন ভিডিঅ' চাই থাকিবলৈ পাব নাও বাই বাই এভৰিৱান